আইটেমবিলাক দেখাইছোঁ। এইফালে হৈছে খেজুৰ, এইবিলাক কল, আঙুৰ, কলা। প্ৰথমবাৰ বেক কেমেৰাতে এইখিনি ৰিকুৱেষ্ট মোৰ ফালৰ পৰা। আৰু ভিডিঅ' হে গাইজ, আসসালামু আলাইকুম, গুড মৰ্ণিং। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই মনুলে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনুৰ কিটচেন এণ্ড ব্লগ চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু এতিয়া বাজি আছে দিনৰ 12টাই বাজিব। আৰু আজি মানে এঠাইত দাৱাত আছে, মানে নিমন্ত্ৰণী আছে, তো তাতে যাম বুলি ভাবিছোঁ। কিন্তু যোৱাৰ আগতেতো এতিয়া গা ধুব লাগিব, ঘৰৰ বহুখিনি কাম আছে, এইখিনি কৰি লওঁ। তাৰ আগত এটা বস্তু বনাব ওলাইছে, সেইখিনি আপোনালোকক দেখাই লওঁ। ক'ত যাম, কি কৰিম, গোটেইখিনি ধুনীয়াকৈ আপোনালোকে দেখা পাব যদিহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে। তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, আপোনালোকে কিন্তু শেষলৈকে চাই থাকিব। এতিয়া আহিলোঁ পাকঘৰত, আৰু আজি এটা বস্তু বনাবলৈ লৈছোঁ। এয়া চাওক, এইবিলাক বাৰু কি গাখীৰে হয়, পুৰাপুৰি আধা জগ, মানে ইয়াতে 1 কেজিমানৰ বেছি হ'ব। তো ইয়াৰে কি বনাম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। এয়া চাওক, গেছটো অন কৰি কেৰাহী এখন উঠাই দিছোঁ, আৰু কেৰাহীখন ইতিমধ্যে গৰম হৈছে। আৰু গাখীৰখিনি এনেকৈ ধুনীয়াকৈ মানে কি কৰিছোঁ, আমি যিটো চেকা বুলি কওঁ, এনেকৈ দি দিছোঁ কেৰাহীত। আৰু এতিয়াই নকওঁ এইটো কি বনাই আছোঁ। আপোনালোকে যদি ভিডিঅ'টো এইখিনিলৈকে চাই গম পায় যে এইটো মই কি বনাই আছোঁ, কমেণ্টটো এতিয়াই কৰি দিয়ক। আৰু নহ'লে শেষলৈকে চাই প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। আৰু কাৰ কাৰ এইটো ফেভৰেট হয় সেইটো জনাব। এতিয়া ইয়াতে দি দিম চেনি। আৰু চেনিত চাওক, সেইটো ক'লা ক'লা কিবা আছিলে, মানে চেনিবোৰত ইমান মানে হেৰি উঠিছে, সৰু সৰু কিছুমান পক, গোটেইখিনি গুচালোঁ মই। পিপৰা যিটো মানে ইয়াতে মিঠাৰ কাৰণে চেনি দি আছোঁ, আৰু অলপমান নিমখ দি দিলোঁ। চেনিখিনি দি আৰু লৰাই দিব যাতে চাৰিওফালে মিক্স হৈ যায়। আৰু এতিয়া ইয়াতে দিম, এয়া চাওক, ইলাইচি, লং আৰু ডালচেনি। বাছ এইখিনিয়ে বস্তু। এতিয়া কাম হৈছে অকল এইখিনি লৰাই থকা। এয়া চাওক, লৰাই লৰাই গোট খাই আছে লাহে লাহে। এনেদৰে লৰাই থাকিবা, ছাইডৰবিলাক এনেকৈ নমাই দিব যাতে লাগি নধৰে। এয়া চাওক, উতল আহিছে। লাহে লাহে হৈ আছে চাওক। এতিয়াতো আপোনালোকে গম পাইছে নিশ্চয় এইটো বাৰু মই কি বনাই আছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। এতিয়া আমি ভাজি ভাজি এই গোটেই যিখিনি পানী, এই পানীখিনি শুকুৱাব লাগিব। আৰু এইটো বনাওঁতে কিন্তু বহুখিনি সময় লাগিছে। মই ভাবিছোঁ খুব সোনকালে হ'ব নেকি, কিন্তু আধা ঘণ্টামানে সময় লাগিছে। এয়া চাওক, হৈয়ে গৈছে। আৰু এয়া হৈ গ'ল চাওক। এইবিলাক বাৰু কি বনালোঁ আপোনালোকেতো নিশ্চয় ধৰিবই পাৰিছে, কমেণ্টটো কৰিব। আৰু যদি কোনোবাই নাজানে তেতিয়াহ'লে মই ভিডিঅ'টো একেবাৰে আপোনালোকে শেষলৈকে চাব। মই শেষত ধুনীয়াকৈ কৈ আছোঁ। এয়া হৈ গ'ল। আৰু এতিয়া মায়ে বনাই আছে পিঠা। আপোনালোকক আগতে ক'লোৱে আজি এঠাইত নিমন্ত্ৰণ আছে, তো তাত মানে একো লৈ নগ'লেও হয়, তথাপি যিহেতু প্ৰথমবাৰৰ কাৰণে যাম, সেইকাৰণে ভাবিলোঁ কেইটামান পিঠাই লৈ যাওঁ, আৰু আমি ইফতাৰিটো খাব লাগিব। আৰু ভাইটিও ঘৰত নাই আজি, অকল আব্বা, মই, মা। মোৰো যিহেতু নিমন্ত্ৰণ আছে ঘৰত, আব্বা আৰু মা। ভাইটি আমাৰ মছজিদত গৈছে জামাতত 3 দিনৰ কাৰণে। এয়া চাওক, একদম চফ্ট তেল পিঠা। এটাই দেখুৱাই দিলোঁ। এয়া চাওকচোন, দেখিলেই খাব মন যায়, নহয়নে? সেই গাইজ, ৰাতিপুৱা আপোনালোকক কৈছিলোঁ আমি আজি ক'ৰবাত যাম, মানে নিমন্ত্ৰণী আছে, তো যাব ওলালোঁ। আৰু হা, তো ইয়াতে সেইজন যে মানুহ গৈ আছে, জনাব এজন, মানে আমাক ধুনীয়াকৈ আশীৰ্বাদ কৰিলে। আৰু মোৰ লগত আছে ৰুকসানা। চাওক, ৰুকসানা কি ধুনীয়া লাগিছে। হাই দিয়া। আমি মানে ক'ত গৈ আছোঁ এতিয়া, কৈ আছোঁ আমাৰ স্কুলৰ যিজন ছাৰ, মানে আমাৰ স্কুলৰ মালিক, আচলতে সেই ছাৰৰ ঘৰ মানে আজি ৰজাখানা আছে। আৰু ৰজাখানা বাৰু কি, সেইটো আপোনালোকক বাৰু মই আহি জনাই আছোঁ। আমাৰ ইয়াতে পাহাৰৰ ইয়াতে ৰখিছোঁ, আৰু সেইফালে আমাৰ গাঁওখন, সেইখন
এইবিলাক যে গছ দেখি আছে তাতে তো ইয়াতে ৰখি ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰত যিহেতু কাৰেণ্ট নাই এতিয়া তাত গৈ থাকোঁ তাত গৈ আপোনালোকক লগ পাই আছোঁ এতিয়া আপোনালোকে আমাৰ এই ভিউটো চাওকচোন কিমান ধুনীয়া লগা হৈছে প্ৰথমবাৰ বেক কেমেৰাৰে ভিডিঅ' বনাই আছোঁ আমি ছাৰহঁতৰ ঘৰত আহি পালোঁ ইতিমধ্যে গোটেই বাইদেউ কেইজনী আহিছে কাম চাম কৰিছে মই পিছত আহিলে ইফালে আৰু ইবোৰে 1:30 বজাতে আহিছে আহি বহি আছে আৰু ইৰি আমাৰ ৰুকসানা বহি আছে আমি এতিয়া বহি আছোঁ আৰু কিমান টাইম আছে ঘূৰি আছে নাই এতিয়াহে 5টা 4টা দেৰি হ'ল 4টা 15 হ'ল এতিয়াহে আজি কেইটাত 5টা 50 মানত নেকি ইফতাৰী এতিয়া বহি আছোঁ আপোনালোকে চাই থাকিব যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ছাৰৰ ঘৰত প্ৰথম আহিছোঁ এইটো ৰুম চাওক ইয়াতে মানে অফিচিয়েলি কামবিলাক কৰা হয় স্কুলত অলপমান দেখাই দিলোঁ আৰু এইজনী কিউট আমাৰ ছাৰৰ ছোৱালী লীনা ইয়াতে আছে ই ভিডিঅ'ত নাহে ইমান উঠাব খোজোঁ এতিয়া আমি ওপৰত গৈ আছোঁ আৰবিন আৰু মই মানে আমাক যিহেতু ওপৰত খুৱাব গতিকে চাওঁ ৰ'ব আপোনালোকক পাৰোঁ নেকি অলপমান দেখুৱাবলৈ উঠাই দিলোঁ অলপমান এতিয়া আমি অলপ ছাদত আহিছোঁ এইফালে ইয়াতে আমাক খুৱাব খানা এইফালে ইয়াতে খুৱাব আৰু ইফালে ভণ্টি আছে মোৰ লগত বাকী কেইজনী মেডাম অলপ ভিডিঅ'ত আহিব লাজ কৰে ভণ্টি কিবা আইটেমবিলাক দেখাইছোঁ এইফালে হৈছে খেজুৰ এইবিলাক কল আঙুৰ পোলাও তৰমুজ এইফালে হৈছে আপেল এয়া হৈছে পায়স বুট ভাজা এয়া হৈছে চিকেন আৰু তলত কি আছে এয়া হৈছে দালি এইখিনি ইতিমধ্যে আহি পাইছে আৰু মোক হেল্প কৰিছে এইজন মোৰ ষ্টুডেণ্ট হয় ধুনীয়াকৈ হেল্প কৰি দিছে আইটেমখিনি দেখুৱাতে এতিয়া আমি আৰু আপোনালোকে চাই থাকক আৰু মই য'ত আহিছোঁ এইখন ঠাইৰ নাম হৈছে লালমাটি বুলি কয় আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান দূৰত অলপমান দেখুৱাই দিলোঁ আৰু এইফালে এইকেইজনী খাব বহিছে চাওক আৰু এইবিলাক ধুনীয়াকৈ প্লেটবিলাক লগাইছে আৰু আধা ঘণ্টামান আছে আৰু আমি চাৰিওফালে বহি ল'ম মানে যিহেতু বহুত মানুহ মতা হৈছে এতিয়া আমি বহি ল'লোঁ ইয়াতে বহুত ডাঙৰ ডাঙৰ মানুহ আছে ন সেইকাৰণে কথা ক'ব অলপ বেয়া লাগে এইফালে আমাৰ ছাৰহঁতে আছে আৰু আমাৰ ছাৰক মানে যিজন ছাৰৰ ঘৰত আহিছোঁ সেই ছাৰক দেখুৱাই হোৱা নাই তেনেকৈ লগে পোৱা নাই ব্যস্ত আছে যিহেতু আৰু সেইজনী হৈছে লীনা এয়া চাওক এতিয়া আমি ফল মূল এইখিনি লোৱা হৈছে আৰু পোলাও চিকেন এইবিলাক পিছত খাম আৰু ইয়াতে যদি কিবা ৰৈ যায় আপোনালোকে প্লিজ মাফ কৰি দিব কাৰণ গোটেইখিনি উঠাটো ইমান ডাঙৰ ডাঙৰ মানুহ আছে নহয় ইয়াতে সম্ভৱ নহয় অলপ বেয়াও লাগে এইবিলাক চাওক পায়স আপেল কল তৰমুজ বুট খেজুৰ এইবিলাক সকলোকে অলপমান মই দেখুৱাই দিছোঁ আৰু সেই যে হোৱাইট কালাৰৰ ড্ৰেছ পিন্ধিছে সেইজনে আমাৰ ছাৰৰ ঘৰত আহিছোঁ কেতিয়াবা ছাৰক ভালকৈ দেখুৱাম আপোনালোকক এতিয়া আজান দিবই আৰু ইফতাৰ কৰি পিছত আপোনালোকক লগ পাই আছোঁ সেই গাইছ এয়া ঘৰত আহি পালোঁ বাপৰে ইমান আন্ধাৰ হৈছে চাওক আন্ধাৰ ইফালে বিজুলী মাৰি আছে বৰষুণ আহিব কোনোমতে ইফতাৰীটো কৰি একদম স্পীডত আহি গ'লোঁ সেইকাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল এতিয়া ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ ফ্ৰেছ হ'লোঁ কিন্তু কাৰেণ্ট গুচি গৈছে চাওক বিজুলী মাৰি আছে আৰু ইয়াৰ শিলাই বৃষ্টি হ'ব শিল কৰি আছে চাওক হে গাইজ আসসালামু আলাইকুম আৰু আজি হৈছে পিছৰ দিনা এতিয়া 2টা বাজি আছে দিনৰ তো ৰাতি আৰু ভিডিঅ' নবনালোঁ মানে ইমান বেছি বৰষুণ দিলে আৰু পিছ ৰাতিটো একেবাৰে আন্ধাৰ মানে একদম কাৰেণ্ট চাৰেণ্ট গুচি গৈছে বহুত বেছি বৰষুণ সেইকাৰণে সেই উঠিলোঁ সেইবিলাক আৰু আপোনালোকক নেদেখুৱালোঁ আৰু এতিয়া আপোনালোকক ক'বলৈ লৈছোঁ মই যিটো বস্তু বনালোঁ সেইটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু এতিয়া হৈছে সেইটো হৈছে ফেহু আৰু ফেহু আপোনালোকে নিশ্চয় বুজি পায় যেতিয়া মানে গৰু এজনী যেতিয়া পোৱালি জগায় তাৰপিছত যিটো গাখীৰ হয় সেইটো ফেহু বুলি কোৱা হয় আৰু আমাৰ নহয় আমাৰ একচুৱেলি গৰু নাই আমাৰ মামীহঁতৰ আমাৰ ঋতিকহঁতৰ মানে কি হৈছে গৰুটোৱে পোৱালি দিছে তো তাৰে ফেহু হয় আৰু যিদিনাখন পোৱালি দিছে সেইদিনাখনৰে নহয় 3 দিন পিছৰ মানে সেইবিলাক গাখীৰ আৰু মোৰ ফেহু একদম ফেভৰেট হয় মোৰ
কিন্তু যোৱাকালি খোৱা নহ'ল আজি ইফতাৰীৰ পিছত খাম বুলি ভাবিছোঁ যোৱাকালি তাৰ পৰা আহিলোঁ কিন্তু মই মানে এনেহেন মানে গৰু এজনী পোৱালি দিয়া 10 দিনমান গাখীৰটো খাব কিবা এটা ঘিণ লাগে মানে কিন্তু পেহুটো মই ঘিণ নাপাওঁ আৰু কাৰ প্ৰিয় এনেদৰে আপোনালোকে বনাই খাইছেনে পেহু এটা কেক নিচিনাকৈ বনোৱা হয় ইয়াতকৈ মানে সেইটোতকৈ এইটো খাই বেছি টেষ্টি লাগে এনেকৈ বনাই খাই চাব আৰু কাৰ ফেভৰেট হয় প্লিজ কমেণ্ট বক্সত জনাব আৰু নেক্সটত কৈছোঁ ৰজাখানা কি ৰজাখানা হৈছে যিটো আমি যেতিয়া ৰজা ৰাখি সন্ধিয়া সময়ত ইফতাৰ কৰা হয় তো নামাজ পঢ়া মানুহখিনিক বা নিজৰ ৰিলেটিভ বা এনেকৈ এটা ইফতাৰ পাৰ্টি বুলি ক'ব পাৰি ধৰক ইফতাৰ কৰিবৰ কাৰণে যিটো খানা ৰখা হয় সেইটোৱে ৰজাখানা যোৱাকালি ছাৰৰ ঘৰত আছিল তো গ'লোঁ ভাল লাগিল ছাৰকো বহুত বহুত ধন্যবাদ নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু খুব সোনকালে আহি গ'লোঁ পিছত আৰু ভালকৈ কথা পতা নহ'ল যিহেতু বতৰটো বহুত বেয়া তো এনেকুৱাই আছিল আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ দিম বুলি ভাবিছোঁ আজি একো দেখুওৱা নহ'ল আজি কি দেখাওঁ এতিয়া মই এদিন বাদ এদিন ভিডিঅ' দি আছোঁ মানে এদিন পিছে দি আছোঁ আগৰ ৰেগুলাৰলি দিছিলোঁ বৰ্তমান এদিন পিছত আপোনালোকে পাই যাব আৰু কিবা অসুবিধা হ'লেতো মই জনায়ে দিওঁ তো আজিৰ ভিডিঅ'টো এনেকৈ আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আপোনালোকে ভিডিঅ'বিলাক প্লিজ শ্বেয়াৰ কৰিব কাৰণ মোৰ ৱাচ টাইমটো কমপ্লিট হ'বই আৰু অলপমান আছে তো প্লিজ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব মানে ফ্ৰেণ্ডক নকৰিলেও হোৱাটছআপ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে হোৱাটছআপৰ ষ্টেটাছত লগাই থৈ দিব এইখিনি ৰিকুৱেষ্ট মোৰ ফালৰ পৰা আৰু ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ যদি কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত আজিৰ কাৰণে বাই